এপইণ্টমেণ্ট দিয়াৰ দিনাখন 23 তাৰিখে এপইণ্টমেণ্ট হ'ব ৰাতিপুৱা যদিও 22 তাৰিখে বুলি ওলাইছে 23 তাৰিখে এপইণ্টমেণ্ট হ'ব 10,000তকৈও অধিক নিবনুৱা যুৱক যুৱতীয়ে 23 তাৰিখে নিযুক্তি পাব সেইদিনাখনেই মই যি ক'ব আছে মোৰ ভাষণত মই ক'ম এটা কিয় সুধি থাকিব লাগে যেতিয়া হ'ব হ'ব আপোনালোকে সুধিব আপোনালোকে পকাই পকাই গৈ নিউজ কৰি মানুহৰ মাথাটো বেয়া কৰি দিব এই কামবিলাকৰ পৰা দূৰত থাকক কেতিয়া 26,000 পৰীক্ষা ৰিজাল্ট হৈছে কেতিয়া হ'ব সেইটো মুখ্যমন্ত্ৰীক 3খন মিটিঙত পাব 3খন মিটিঙতে সুধিব তাৰ পিছত তিনি ধৰণে নিউজটো বজাই দিব দি পেলাই কোনোবা এজনক আৰু এজন আপোনালোকে প্ৰডাকচন কৰি ল'ব যে এওঁ কৈছে অভিযোগ দিছে এনেকে মানুহৰ যদি আপোনালোকে ভাবে যে আমি মূৰবিলাক নষ্ট কৰি দিম তেতিয়া নিবনুৱা ডেকা লৰাই টিভি কেমেৰা দেখিলে গালি পৰা আৰম্ভ কৰি দিব আপোনালোকে নিজৰ কাৰণে অলপ চিন্তা কৰক নিজৰ কাৰণেও আপোনালোকে চিন্তা কৰক এনেকুৱা এনেকুৱা কেৰেক্টাৰ এটা আপোনালোকে টিভিত লৈ লৈ গৈ বনাই দিয়ে দি গোটেই মানুহৰ মূৰবিলাক বেয়া কৰি দিয়ে এটা ভাল কথা নহয় কতটো ভাল ক'বাত কোনোবা মুখ্যমন্ত্ৰী সুধি থাকে নেকি যে কেতিয়া ৰিজাল্ট দিব মুখ্যমন্ত্ৰীয়ে পৰীক্ষা পাতে নেকি পৰীক্ষাটো কন্ট্ৰলাৰে পাতে তাতে গৈ সুধিব লাগে কেতিয়া এপইণ্টমেণ্ট দিব জানেই 23 তাৰিখে দিব বুলি পেপাৰত ওলাই গৈছে তাৰ পিছতো সুধিব সুধাৰ পিছত যদি ক'বাত মোৰ মুখেদি 11টা আৰু 2টা ক'বাত দুখন বাৰ সুধোতে 2টা ওলাই গ'ল সেইটো গৈ আকৌ নিউজ কৰি দিব ই ৰাতিপুৱা 11 ক'লে গধূলি 2 ক'লে ইয়াত কি ৰহস্যৰ গুণ আছে এইটো বাদ দিয়ক না অসমখন নিৰ্মাণ কৰিব সাংবাদিকৰো সহায় লাগিবতো আপোনালোকে যদি সহায় নকৰে কেনেকৈ অসমখন নিৰ্মাণ হ'ব আপোনালোকে যি ধৰণৰ কৰি দিছিলে মাজতে মইতো ভাবিছিলো আৰু এপইণ্টমেণ্টে দিব নোৱাৰিম নাও ইমানতে ডুবি গ'ল বাদ দিয়ক দুখীয়া শক্তিশালী যোনে পাইছে 23 তাৰিখে আপোনালোকে দেখিবই কিন্তু যিবোৰ সুধিব নালাগে মই আপোনালোকৰ এডিটৰকো চিঠি লিখিছো যে যি কথা সুধিব নালাগে এইবিলাক কিয় সুধি থাকিব লাগে হয় নহয়